হেল্ল' গাইজ আসসালামু আলাইকুম স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি ভিডিঅ'লৈ। ইয়াৰ ৰাতিপুৱা মই অকণমান কিতাপখন মেলি পঢ়োঁ বুলি লওঁতে দেখিছেনে পেটটো একেবাৰে খোজ মাৰি ধৰিছে। এয়া গৈ পালোঁ আব্বাই কৰি থোৱা বাগিচাখনলৈ। ইয়াত দেখিছেনে চালাড পাতখিনি ইমান ধুনীয়াকৈ লহপহকৈ বাঢ়ি আহিছে। ইয়াৰে কেইটামান পাত ছিঙি লৈ ভাবিলোঁ ইনষ্টেণ্ট কিবা এটা বনাব পাৰোঁ আৰু ইয়াৰে বনাই খাওঁ। এয়া দেখিছেনে চালাড পাতকেইটা ছিঙি ল'লোঁ। ইমান ধুনীয়াকৈ বাঢ়ি আহিছে, মোৰ যে ছিঙিবলৈকে মন যোৱা নাই, কিন্তু খাবতো লাগিবই, একেবাৰে বহুত ভোক লাগিছে। ঠিক আছে, মই কিটচেনত লগ পাই আছোঁ। এয়া মই ব্ৰেড কেইখন ৰেডি কৰি ল'লোঁ। মই চেণ্ডউইচ বনাম বুলি ভাবিছোঁ। এয়া মই দৈ লৈছোঁ। দৈ কিয় লৈছোঁ গম পাইনে? যিহেতু মেয়নিজ খোৱাটো একেবাৰে বেয়া শৰীৰৰ বাবে, এয়া মই দৈ লৈছোঁ। দৈত অকণমান নিমখ দিছোঁ আৰু অকণমান ধনিয়া গুড়ি দিছোঁ আৰু একেবাৰে অকণমান আধা চামুচতকৈও কম এচিকুটমান মই দিছোঁ জিৰা গুড়ি আৰু এয়া দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। এয়া মোৰ ৰেডি হৈ গৈছে মিশ্ৰণটো। এতিয়া ইয়া ব্ৰেড কেইখনৰ ওপৰত লগাই ল'ব লাগিব। ধুনীয়াকৈ লগাই লওক আৰু ইয়াৰ টেষ্টটো বহুত ধুনীয়া আহে। ধুনীয়াকৈ লগাই লওঁ এতিয়া মই। এয়া আৰু এয়া হেল্ডিও হয়। আপুনি আপোনাৰ শিশুটোক টিফিনতো দিব পাৰে। আৰু এয়া 3খন ব্ৰেড যে এক্সট্ৰাকৈ ৰাখি থৈছোঁ, এইকেইখনত মই এপ্লাই কৰিম ছেজৱান চাটনি। ছেজৱান চাটনিটো স্পাইচি হয়, মই স্পাইচি খাই সঁচাকৈ বহুতেই ভাল পাওঁ, সেয়ে মই ছেজৱান চাটনি দিছোঁ। আৰু যদি আপোনালোকে শিশুসকলৰ বাবে বনায়, আপোনাৰ শিশুটিৰ বাবে বনায়, তেন্তে আপুনি ছেজৱান চাটনি ইউজ নকৰিব, আপুনি টমেটো কেটচাপ দিব। এয়া মই মিক্স কৰিয়ে দিছোঁ, মই যিহেতু খাম সেয়ে মই মিক্স কৰি দিছোঁ টমেটো কেটচাপ ছেজৱান চাটনি। এয়া আপুনিও ট্ৰাই কৰিবচোন, এনেকৈ খুবেই টেষ্টি হয় আৰু ঘৰতে পোৱা এইবোৰ বস্তুৰে বনাব পাৰিলে ভালো লাগে দিয়কচোন। আৰু ইনষ্টেণ্ট হৈ যায়, ভোক লাগিল মানে খাব পৰা ৰেডি হৈয়ে গ'ল, মানে এনেকুৱাই হৈ যায়। এয়া ৰেডি হৈ গ'ল। মোৰ বিলাহীখিনিও কাটি ওপৰতে দিলোঁ। ইয়াত মই এতিয়া তিয়ঁহ দিম। এয়া মই তিয়ঁহ কাটি ল'লোঁ। ইয়াৰ ব্ৰেডখনৰ ওপৰতে দি দিম এনেকৈ। আৰু এইটো খুবেই হেল্ডি হয়। এয়া ৰেডি হৈয়ে গ'ল। এয়া চালাড পাতটো দি ওপৰত আনখন ব্ৰেড দি দিম। এয়া মই অকণমান গৰমাই ল'ম। ইয়াত পেনখন বহাই দিছোঁ, ইয়াত অকণমান ঘি দিছোঁ। আপুনি বাটাৰো ইউজ কৰিব পাৰে, মই কিন্তু ঘিয়ে দিলোঁ। এয়া অকণমান ওপৰৰ পৰা প্ৰেছাৰ দিব, তেতিয়া চেণ্ডউইচটো বহুত বেছি ভাল হয়। আৰু আপোনাৰ ওচৰত যদি টোষ্টাৰ আছে তেন্তে টোষ্টাৰ ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু একেবাৰে ইনষ্টেণ্ট যেনেকৈ হয় আৰু তেনেকৈ বনাই দিলোঁ। হ'ল আৰু এয়া হ'ল মোৰ ৰেডি। এয়া মই ৰঙা চাহ 1 কাপ লৈছোঁ। ঠিক আছে, মই খাই লওঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেন্তে মই খাই লওঁ। আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। বাই বাই।